बरंगाजुलि महापुरुष श्रीमंत शंकरदेव सत्रनि बिगुमा आबौ धोरोम फोसावगुरु हरे कृष्ण महन्तआ आरो गैलिया। साननैसोनि सिगां बिथांनि सोलेरा लोमजादोंमोनब्लाबो एसे मोजांनि लामायाव फैबायमोन। थांनाय समबार हरनि 1:15 रिंगायाव बिथाङा बे संसारखौ अराय समनि थाखाय नागारलांबाय, रुंसारि जालांबाय। रुंसार जानाय समाव बिथांनि बैसोआ 97 बोसोरमोन। बिथां आबौ महन्तआ उदालगुरि जिल्ला डिमाकुसि बरंगाजुलियाव थानाय महापुरुष श्रीमंत शंकरदेव सत्र लुफुंना धोरोम फोसावनाय हाबाफारियाव गावखौ बावसोमदोंमोन। उदालगुरि ओनसोलाव श्रीमंत शंकरदेवनि एक शरण नाम धोरोम फारसे सांग्राङै खामानि मावलांदोंमोन। बर', नेपालि, आदिबासि आरो गोबां हारिनि गेजेराव धोरोम फोसावलांदोंमोन। नाथाय बिथां आबौआ दिनै बयनिबो मेगनाव मोदै हुगार होबाय। बिथाङा दिनै रायजोनि गेजेरनिफ्राय अराय समनि थाखाय आनज्रायलांबाय, बिदाय लालांबाय। बिथां रुंसार महन्तनि जोबथा बिदाय होनाय समाव आसाम विधान सभानि बुंथिगिरि बिश्वजित दैमारी, असमनि पन्चायत मन्त्रि रन्जित दास, बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर', बिटिसिनि बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि आरो बिटिसिनि गोबां इएम बिथांमोना रुंसारि आबौ महन्तनि सोलेराव जोबथा बिबार बावना बिदाय होयो। लोगोसे ओनसोलनि आरो आसामनि सासे गेदेमा धोरोमगुरु खोमाना लालांबाय होननानै दुखु फोरमायो। सर, आज आटार परलोक प्राप्ति हल এই মুহূৰ্তত আপুনি ইয়াতে খুবেই আমি ব্যথিত হৈছোঁ। অকল ময়েই বুলি নহয়, সত্ৰীয় পৰম্পৰাক বিশ্বাস কৰা সকলৰ উপৰিও যিসকল গুণমুগ্ধ আছে, কাৰণ বহু দেখিছোঁ যে সত্ৰীয় পৰম্পৰাৰ লগত জড়িত নথকা ব্যক্তিও আটাৰ সংস্পৰ্শলৈ আহিছিলে আৰু এইগৰাকী ব্যক্তিয়ে আধ্যাত্মিকতাৰ লগতে মানৱতা দৃষ্টিভংগীৰে কাম কৰিছিলে আৰু এইগৰাকী ব্যক্তিয়ে 33খনকৈ সত্ৰ স্থাপন কৰা মই আজিলৈ এনেকুৱা অভিলেখ কাৰো দেখা নাই। গুৰুজনাৰ পিছত 33খনকৈ যদি সত্ৰ স্থাপন কৰা মই দেখিছোঁ মোৰ জীৱিত কালত, মই এখেতকে দেখিছোঁ আৰু এখেতৰ সান্নিধ্যত অহাৰ মোৰ সৌভাগ্য হৈছিলে। কেইবাবাৰো মই লগ পাইছোঁ, কথা বতৰা পাতিছোঁ আৰু তেখেতৰ পৰা শিকিবলগীয়া, তেওঁৰ দৰ্শন আদৰ্শৰ পৰা শিকিবলগীয়া বহু আছে। আমি সাধাৰণতে যেতিয়া গুৰুসকলক সেৱা কৰিবলৈ যাওঁ তেতিয়াহ'লে গুৰুসকলক সেৱা কৰোঁ, কিন্তু ইয়াতে ওলোটা তেওঁ শিষ্যসকলক সেৱা কৰে। গতিকে এই যিটো পৰম্পৰা, এই পৰম্পৰা মই জীৱনত কেতিয়াও দেখা নাছিলোঁ যে আগতে শিষ্যসকলৰ খবৰ লয়, শিষ্যসকলক খুৱাই পেলাইহে তাৰপিছত তেওঁ খায়, শিষ্যক সেৱা কৰি পেলাইহে গুৰুৱে সেৱা লয়। এই যিটো পৰম্পৰা বা তেওঁৰ যিটো দৰ্শন, এই দৰ্শনৰ পৰা শিকিবলগীয়া বহু আছিলে। 1952 চনত মানুহে তেওঁৰ গাত মদ ঢালি দিছিলে আৰু বিষ্ণুপ্ৰসাদ ৰাভাক যেতিয়া কৈছিলে যে মই এই স্থান পৰিত্যাগ কৰিম, তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কৈছিলে যে নহয়, আপুনি সংস্কাৰ কৰিব লাগিব মানুহৰ, আধ্যাত্মিকভাৱে হওক বা সাংস্কৃতিকভাৱে হওক। গতিকে মানৱতা দৃষ্টিভংগীৰে আপুনি সকলোকে আঁকোৱাই লওক, এই ঠাই এৰি নাযাব। আৰু 52 চনৰ পৰা পিছত পুনৰ নিৰলসভাৱে তেওঁ কাম কৰি যোৱাৰ পিছতো 97 বছৰত তেওঁ ইহলীলা ত্যাগ কৰিছে। তেখেতৰ যি কৰণীয় কাম আছে তেওঁ কৰিছে, বাকী আধৰুৱা যি কাম আছে সেইখিনি আমি কৰিব লাগিব। প্ৰতিগৰাকী গুণমুগ্ধই নিশ্চিত ৰূপত বৰঙাজুলি সত্ৰই নহয়, আগন্তুক দিনত যিমান সত্ৰ সংস্কৃতিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত কাম আমি কৰি গৈ আছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক বিধানসভা চলি থাকোঁতে মোক পঠাইছে, আমাৰ অধ্যক্ষ ডাঙৰীয়াকো যাবলৈ আহিবলৈ অনুৰোধ জনাইছিলে, তেওঁ স্থানীয় বিধায়কো। আমি দুয়োগৰাকী আহিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও অতি শীঘ্ৰে ইয়াতে আহিব, আহি পেলাই গুণমুগ্ধসকলৰ লগত আলাপ কৰিব। গতিকে অসম চৰকাৰেও সমবেদনা জ্ঞাপন কৰিছে সমূহ গুণমুগ্ধসকলক, তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক। কিন্তু মানে আটাৰ বহুত মানে সপোন ৰৈ গ'ল শংকৰদেৱ বঁটাৰ বাবে অসম চৰকাৰে কি এইটো আচলতে আটাৰ সপোন বুলি মই নকওঁ। আচলতে চৰকাৰৰ, অসম চৰকাৰৰ যাৰ চৰকাৰে নহওক কিয়, যোন মুখ্যমন্ত্ৰী চৰকাৰে নহওক কিয়, আচলতে সেই চৰকাৰৰ সৌভাগ্য নহ'ল। আটাক আৰু কি মানে সন্মান দিবলগীয়া আছে, কিন্তু সন্মান দিয়াৰ সৌভাগ্যটো চৰকাৰৰ নহ'ল। গতিকে মই সেইটো মানে আটাৰ সপোন বুলি মই নকওঁ, আচলতে ভাগ্য লাগিব। কাৰণ আটাৰ দৰে মানুহক, যিগৰাকীয়ে 33টা সত্ৰ স্থাপন কৰিছে, যিগৰাকী মানুহে নেকি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক একত্ৰিতৰে লগ লগাইছে, অকল সেইটোৱে নহয়, গুৰুজনাই যে কৈছিলে যত জীৱ জংগম কীট পতংগম, গুৰুজনাই কৈছিলে যে কুকুৰৰ শৃগাল গদৰ ফৰো আত্মৰাম, এইবোৰতো তেওঁৰ জীৱনত দেখি পাইছোঁ। তেওঁৰ লগতো দুটা কুকুৰ লগতে থাকে, তেখেতেও সেৱা কৰে, সেই কুকুৰটোতে সেৱা কৰে। গতিকে সেনেকুৱা এজন ব্যক্তিক আমাৰ অসম চৰকাৰে
যাৰ দিনতে নহওক কিয় তেওঁলোকৰ পৰম সৌভাগ্য নহ'ল আটাৰ দৰে মানুহক শংকৰদেৱ বঁটা দিয়াৰ কাৰণে।